আৰু অলপ টাইম হেণ্ডৰ ফোন কল আজি বাইদেউহাত বেংগলুৰু যাব সেইকাৰণে আমি এয়াৰপৰ্ট যাওঁ থবৰ কাৰণে যাব কোন তুমি হে ইয়ে বেংগলুৰু যাবি কালো অসমীয়া বহাৰি যাব ক'ত যাব বাইদেউ কলকাতা নালাগে টাইম বেছি হেৰি হ'লি অনলাইন কৰিলি তেতিয়া ডাইৰেক্ট যাব পাৰিব বেংগলোৰ যাম আমি বেংগলোৰ ৰবা এয়া চাহপাত বেংগলোৰৰ কাৰণে যাব বেংগলোৰত যাব এই চাহপাত 2 কেজি লৈ ল'লোঁ কল মাল আছে নাৰিকলি পালোঁ আহি আমি নাৰিকলি ক'ত যাবি আপুনি ক'ত বেংগলোৰ নে এয়াৰপৰ্ট Bis palu aja nih dia ini pada gini, hah? Na jai na jai. Airport palu aja nih dia. লেগেজবিলাক ৰখি আছে আৰু মানে অকলে চাওক হা অঁ হলি ফোন কৰিবি আমি যাম হলি ফোন কৰিবি অঁ আমি ক'ৰ পৰা আহিলি আমি ক'ৰ পৰা আহিলি টাটা বাই বাই সিংহে খতম আজি আমি যাম বুলি আৰু অলপ টাইম হেণ্ডৰ ফোন কলটো আহিলে আমি বাই বাই খতম টাটা এয়াৰপৰ্ট ক'ৰ পৰা আহিলা বেংগলোৰ কেতিয়া গ'লা তুমি বেংগলোৰত হা আমি দেখোন কোনোৱে গমেই নাপালোঁ তুমি বেংগলোৰত যোৱা হা তুমি ৰাতি ৰাতি যোৱা নেকি বেংগলোৰত হা আমি আহিলোঁ এয়াৰপৰ্টৰ পৰা বৰ্তমান আমাৰ গাড়ী নাই আমি এতিয়া খোজকাঢ়ি আহি আছোঁ এতিয়া ক'ত যাবা এতিয়া আমি কামাখ্যা মন্দিৰ যাম কামাখ্যা যাম সেইদিনা কামাখ্যা মন্দিৰত গৈ আমি মোৰ বেগটো হেৰাই থৈ আহিলোঁ আজি আমি আকৌ আহি পালোঁ আজি কামাখ্যা মন্দিৰ কামাখ্যাত কিহৰ কাৰণে আহিলা সেইদিনা বস্তু এটা এৰি থৈ আহিছোঁ কাৰণে
বস্তু এটা এৰি থৈ গৈছিল আইমনে সেইদিনা আজি পাওঁ অলপ চাওঁ আজি কামাখ্যা মন্দিৰ এনেকুৱা হেপী না ভাবাই নাছিলোঁ ইমান জল্দি যে আকৌ আহিম বুলি মন্দিৰ দৰ্শন কৰিব অহা নাই দেখিছেনি মন্দিৰ দৰ্শন কৰিব অহা নাই আহিলা কৈ দিয়া অলপ বেগ এটা আহি থৈ গৈছিলোঁ বুলি বেগটো নিব আহিলোঁ বেগটো পালা নাই এতিয়া নাই এতিয়ালৈকে হাতত পোৱা নাই একদম তামাম এক্সাইটেড কৰিব আৰু অলপ বহি পাৰিছে বেগত কি আছিল একদম তামাম অলংকাৰ আছে মোৰ একদম বহুত বেছি বাদাম 20 টকীয়া 1 পেকেট আছিল নেকি বাদাম আছে গলা এনেকুৱা এক্সাইটেড হৈছোঁ বেগত বস্তুবিলাক আছে নাই চোৱা না অলপ এতিয়া চাব নালাগে এতিয়া কিয় নাখিব থাকিব আৰু বেয়া দেখি নহয় সিহঁতে চালে সিহঁতে ইমান ধুনীয়াকৈ ৰাখি থৈ দিছে আৰু ইয়াতে চাই থাকিলে হেৰি কৈচোন 20 টকীয়া বাদাম পেকেট আছে নে চাইছোঁ আছে হা 20 টকীয়া বাদাম পেকেটলৈকে মোৰ বেছি হেৰি সেইকাৰণে আহিছোঁ মই মংগলদৈৰ পৰা ইয়ালৈ বেগটো নিবৰ কাৰণে 20 টকীয়া বাদাম পেকেট আছে ন তাত সেইকাৰণে আহিছোঁ মই Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking.